বিয়া একেবাৰে চমু চাপিলে। গতিকে কালি আমাৰ পেণ্ডেলৰ খুঁটাও পুতিলে, এইফালে চাব পাৰে ধুনীয়াকৈ পেণ্ডেলটো মানে বহুত ফাষ্ট কাম হৈছে। কালি সেই খুঁটাটো পুতিছিলোঁ, এইটো খুঁটা পুতিছোঁ। আৰু ইয়াক কি কৰা ইয়াৰ ৰাস্তা ফালেও এনেকৈ এনেকৈ কৈ পেলাই এইটো অ'পেন কৰি দিম বুলিছোঁ ওপৰতো এনেকৈ মানে নাই কমি ইয়াতো 20-25 জন মানুহ বহিব পাৰিব, কাৰণ মানুহ ভালেমানখিনি মাতা হৈছে আৰু সকলো মানুহ আহিব মোৰ বিশ্বাস আছে। গতিকে সেইকাৰণে ধুনীয়াকৈ ঘৰ চৰ ধুনীয়াকৈ একদম কৰিছে আৰু যিমানখিনি পাওঁ ধুনীয়াকৈ চিজিল কৰি থৈছে। এইটো ৰুমত ইফালে আপোনাক দেখাম বাৰু এই ৰুমটো কি কথা হৈ আছে, কিয় এনেকৈ ৰাখিছোঁ, কি কথা ক'ম বাৰু দে। আৰু এটা ইয়াৰ মাজতে আপোনাক কথা এটা কৈ লওঁ। আপোনালোকে চবেই সুধি আছিলে যে মোৰ গাত কি ভুল আছিলে, মাজতে অকণ খেলি মেলি হৈ গৈছিলে। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। আৰু আজি বতৰটো খুবেই ডাৱৰীয়া, একদম ডাৱৰীয়া, ধুনীয়াকৈ অকণমানকৈ একদম মিহিমিহিকৈ ৰ'দটো ওলাইছে। ৰ'দটো ওলাওঁতে মাক ক'লৈ ল'বা কাপোৰ আছিলে, কাপোৰখিনি মেলি দিয়া। যিহেতু বিয়াৰ দিন একেবাৰে চমু একদম চাপি গ'ল। সেই বিয়াৰ দিন খুব বেছি আৰু বিয়ালৈ 6-7 দিন কিবা এটা এনেকৈ আছে নেকি, বেছি দিন নাই বিয়ালৈ। আৰু যিহেতু বিয়া পালে আহি তো বিয়া পালে আৰু পূৰা ব্যস্ত হৈ গৈছে সকলো। তো ক্ৰিষ্টেল শুন, দুখ পালা নেকি? দয়াখন খুলিলোঁ দে। আৰু বিয়াখন পালে আহি বহুতখিনি কৰিবলৈ কাম থাকে ঘৰখনত। দেচোন ঘৰখন সজাই পৰাই তোলা, কাৰণ আলহী দুলহী অহা কথা। আৰু বিয়া সবাহতে মানুহক কি আৰু পৰিয়ালটো একলগ হোৱা হয়, বা আলহী দুলহী মানুহখিনি দূৰ দূৰণিৰ মানুহখিনি আহে। ফেৰ ধুনীয়াকৈ মায়ে একদম ধুনীয়াকৈ মাৰ চইজৰ পৰ্দা চৰ্দা একদম ধুনীয়াকৈ এইবিলাক কি কৰিলে ষ্টেণ্ড লগালে, পৰ্দা ষ্টেণ্ড ধুনীয়াকৈ ৰুমটো একদম ধুনীয়াকৈ চিজিল কৰিছে। কাৰণ এতিয়া ধৰক বিয়া বুলি ক'লেও নিজৰ মানুহখিনি আহিলে পুটুককৈ ইয়ালৈ ভিতৰলৈ সোমাব কৰিব, বা বাবলিহঁতৰ ঘৰৰ মানুহখিনি আহিলেও নিজৰ মানুহখিনি আহিলেও ইয়ালৈ আহিব, ঘৰটো চাব দেখোঁ কিছুমানে চায়ে ন। গতিকে সেইকাৰণে ধুনীয়াকৈ ঘৰ চৰ ধুনীয়াকৈ একদম কৰিছে আৰু যিমানখিনি পাওঁ ধুনীয়াকৈ চিজিল কৰি থৈছে। এইটো ৰুমত ইফালে আপোনাক দেখাম বাৰু এই ৰুমটো কি কথা হৈ আছে, কিয় এনেকৈ ৰাখিছোঁ, কি কথা ক'ম বাৰু দে। আৰু এটা ইয়াৰ মাজতে আপোনাক কথা এটা কৈ লওঁ। আপোনালোকে চবেই সুধি আছিলে যে মোৰ গাত কি ভুল আছিলে, মাজতে অকণ খেলি মেলি হৈ গৈছিলে বিয়াখনৰ কাৰণে। বিয়া পাতিম বুলি প্লেনিং আছে, কিন্তু ইমান যে জল্দি এনেকৈ হৈ যাব সেইটো নাছিলে। আৰু মোৰ গাত কি ভুল আছিলে কি নাই আপোনাক ক'ম বাৰু, ধুনীয়াকৈ ভিডিঅ' লাষ্টলৈকে চালে গম পাই যাব আপোনালোকে। আৰু আপোনালোকক যিহেতু ক'লোৱে বিয়া একেবাৰে চমু চাপিলে। গতিকে কালি আমাৰ পেণ্ডেলৰ খুঁটাও পুতিলে, এইফালে চাব পাৰে ধুনীয়াকৈ পেণ্ডেলটো বহুত ফাষ্ট কাম হৈছে। কালি সেই খুঁটাটো পুতিছিলোঁ, এইটো খুঁটা পুতিছোঁ। আৰু ইয়াক কি কৰা ইয়াৰ তাৰপিছত ধুনীয়াকৈ পেণ্ডেল চেণ্ডেলবোৰ দিয়া হৈ গৈছে অলমষ্ট, আছে আৰু বহুত কাম আছে। এইখন আমাৰ বমাহঁতৰ চোতাল, এইখন আমাৰ চোতাল, কাৰণ দুখন চোতাল দিব লগা হৈছে, কাৰণ এখন চোতালত পেণ্ডেল নাথাকে, সৰু হয়। গতিকে ইয়াতো দিব লগা হৈছে, এইফালে ধুনীয়াকৈ দিয়া হৈ গ'ল। আৰু আজি ৰাতিলৈ আমাৰ ৰাইজৰ কি কৰে, মানুহ গোটাই কিছুমান পৰামৰ্শ ল'ব বা কিছুমান দায়িত্ব কাৰোবাক দিবলৈ। গতিকে আজি মানুহ গোটোৱাৰ কাৰণে ধুনীয়াকৈ পেণ্ডেলৰ ওপৰত এখন টিপাল মাৰি দিছে। আৰু বতৰটো এনেকুৱা অসভ্য এই অকণমান ৰ'দ ওলাইছে, আজি অকণমান ৰ'দ ওলাইছে। বাকী কালি ৰাতি বৰষুণ, ৰাতিপুৱা অকণ কিনকিনাই বৰষুণ দিছে। তো উপায় নাই, উপায় নোহোৱা হৈছে। আৰু ৰিচিপশ্যন এনেকৈ দিম বুলি ভাবিছোঁ। তো এইটোৱেতো মেইন পেণ্ডেল হ'লতো। এনেকৈ আহি তাৰপিছত এইখিনিৰ পৰা এনেকৈ কৰি এইটো আমাৰ ৰিচিপশ্যন হ'ব। লাষ্ট খুঁটাকেইটা এতিয়া পুতিয়ে থৈছে, কাৰণ কালি বহুতখিনি কাম, এইখিনি ধেমালি কাম নহয়। এইখিনি কাম একেদিনাই ওলোৱাটো ইমান সহজ কথা নহয়, তেওঁলোকে উলিয়াই দিছে। আৰু আজি নাহিলে আৰু বিয়ালৈ আছে ক'লোৱে আপোনালোকক মিনিমাম 6-7-8 দিন কিবা তেনেকৈ আছে। গতিকে সেইখিনি দিনত এইখিনি কমপ্লিট কৰি দিব আৰু বিশেষকৈ ৰাস্তাটো দিব লগা হৈছে। ৰাস্তা ফালেও এনেকৈ কৈ পেলাই এইটো অ'পেন কৰি দিম বুলিছোঁ ওপৰতো এনেকৈ নাই কমি ইয়াতো 20-25 জন মানুহ বহিব পাৰিব, কাৰণ মানুহ ভালেমানখিনি মাতা হৈছে আৰু সকলো মানুহ আহিব মোৰ বিশ্বাস আছে। গতিকে এইকণতে ধৰক এতিয়া চেল্ফি পইণ্ট এটা হ'ব, তাতে ডেক'ৰেশ্যনটো হ'ব। তো বহুতখিনি জেগা খাই দিয়ে ন সেইবিলাক বস্তুৱে। গতিকে মানুহ যদি নিমন্ত্ৰণ কৰি যদি বহিবলৈ জেগা দিব নোৱাৰোঁ, নিজৰে কিমান বেয়া লাগিব নহয় জানো। সেইকাৰণে আকৌ পেণ্ডেলটো দুখন চোতালত দিছোঁ। আমাৰ চোতাল ডাঙৰ আছিলে, কিন্তু আপোনালোকে চাগে যদি আগৰ যিখিনি পুৰণা ভিউ আছে তেওঁলোকে গম পায়, এইখিনি নতুনকৈ বনোৱাৰ পিছত চোতালখনকৈ নিচেই অকণমান হৈ গ'ল। এইকণৰ পৰা সেইখনে বহুত বেছি অকণমান হৈ গ'ল। গতিকে আমাৰ চোতালখনত দিলে নিমিলিব। গতিকে বমাহঁতৰ চোতালখনো লৈ লৈছোঁ, কাৰণ আমি যিহেতু একেলগে থাকোঁ, তো কাৰো মনৰ বেয়া ভাৱ নাই, তেওঁলোকে একো নাই, এইবিলাক আপত্তি চাপত্তি নকৰে। সেইফালে ফুল চুলবিলাক সকলোবিলাক চব ছাইড কৰি দিছোঁ, কাৰণ বেয়া লাগে। কিয় বেয়া লাগে?
পেণ্ডেল দিওঁতে যদি এইবিলাক বস্তু চব ভাঙি চিঙি পেলাই মনটো বহুত বেছি বেয়া লাগে। সেইকাৰণে ধুনীয়াকৈ ছাইডতে থৈ দিছোঁ। এয়া বিয়া চিয়া যোৱাৰ পিছত এইখিনি ধুনীয়া চিজিল কৰি দিম। আৰু বিয়াত মই কি ক'ম জানে, তোমালোক যাবা বুজিছা নাই, পুৱা পাত খাই লোৱা এতিয়া, তাৰপিছত তোমালোকে এতিয়া পাত খোৱা, তোমালোকক মই অলপ দিনৰ পিছত তোমালোককে মই খাই দিম দেই। লগত এনেকুৱা ভোট জলকীয়া, এইটো ভোট জলকীয়া নহয়, এইটো কিবা জলকীয়া কয়, এই জলকীয়াটো দি ছাগলী মাংসটো বনাই দিম টিপ টপ। গতিকে সেয়া বিয়া সেয়া আয়োজন কৰিছোঁ। আৰু বিয়া বুলিবলৈ আৰু বহুত কিবা কিবি কৰিছোঁ, মানে বহুত কিবা কিবি মানে দেখাই দিম আকৌ কি কি কৰিছোঁ, কি কি কথা, কি কি বতৰা। তাৰপৰা মায়ে একে চব মানে ৰেডি কৰিছে, গামোচা চামোচা চেলেং চাদৰ কিবা কিবি এসোপা। এইখন দলিচা বুলি কয়, দলিচা। তাৰপিছত এই কলহ চলহে পানী তুলিব নাতে লাগে ন। মই অসমীয়া যিখিনি মানে নীতি নিয়ম সেইখিনি বস্তু দৰকাৰ। এইফালে দৰা চাটি তাটি চব এনেকৈ থৈ দিছে মানে। আৰু এইফালে গোটেই মানে মানদানৰ বস্তু, এইফালৰ পৰাই মানদান। ইয়াতে কইনা কাপোৰখিনি পেকিং কৰিব লাগিব, বাছ বক্স আনি পেলাই থৈ দি আছে, বাট পেকিং কৰিব, কাপোৰখিনি চিলাই দিয়া নাই। আৰু এইফালে তোমালোকৰ ছোৱালীবিলাকৰ মেইন বস্তু বিউটি বক্স, এইটো ইয়াতে এনেকৈ থৈ দিছোঁ। আৰু এই ৰুমটোত মানে মই এতিয়ালৈকে একো কৰা নাই, কাৰণ মানে মই আপোনালোকৰ আগতেও কৈ থৈছোঁ যে এই ৰুমটো অকণ বেলেগ ধৰণে মই বনাম বুলি ভাবি থৈছোঁ। গতিকে বেলেগ টাইপৰ ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ। বাছ এই পৰ্দা এইবিলাক লগাই থৈ দিয়া আছে, তো এইবিলাক পিছতকৈ লগাই থাকিম। মায়ে মানে যিমানখিনি পাৰে সিমানখিনি বস্তু এতিয়াৰ পৰাই আয়োজন কৰি থৈ দিছে, কিয় কাৰণে যাতে বিয়াৰ একেদিনত মানে লৰালৰি নহয়, আলহী দুলহী আহিব, দুআষাৰ কথা পাতিবলৈও মন যাব মাৰোঁ নহয় জানো। গতিকে এতিয়াৰ পৰা যিমান পাৰে তিমান ধুনীয়াকৈ আয়োজন কৰি থৈ দিছে। আৰু এইফালে এই যে আপোনাৰ কইনাৰ ঘৰত গৈ যেতিয়া হোম পুৰিব লাগে ন, হোম যেতিয়া যজ্ঞ কৰিব লাগিব, হোম যজ্ঞৰ কাৰণে মামাই কালিয়ে ধুনীয়াকৈ আমখৰি কিবা কিবি চব যি দৰকাৰ মানে চব কাটি আনিছে। এইফালে পাত গিলাচ, এইখিনি পাত এইফালে আছে, তাৰপিছত এইফালে এইখিনি পাত আছে, এইফালে কফি চফিৰ কাৰণে কিবা গিলাচ আনি থৈছে। মানে অলমষ্ট বিয়াৰ মানে যোগাৰ মিনিমাম 70% হৈ গৈছে বুলি ক'লে। এইফালে এই কিবা কিবি সোপা বস্তু বাহানি মানে আনি থৈছে, এইবিলাক হেণ্ডৱাছ টেণ্ডৱাছ লাগিব ন, মানে সেইদিনা কেণ্টিনতে বস্তু ভালেমানখিনি লৈ আহিলোঁ। কিয় কাৰণে ইমান দিনত থ'ব নোৱাৰোঁ, কাৰণ বেছি দিনত থ'বলৈ গ'লে মানুহ ব্যস্ততাৰ মাজত আৰু ব্যস্ত হৈ যাব লাগে, মানুহক আলহী দুলহী আহিলে সময় দিব নোৱাৰা হৈ যাম। গতিকে যিমানখিনি পাৰিছে তিমানখিনি আমি মানে আগুৱাই থৈ দিছোঁ, মানে তাতে বিয়াৰ দিনা মাথা মাৰিবলগীয়া মানে মাথা মাৰিবলগীয়া ইমান কাম নাথাকে আৰু। গতিকে এতিয়া যিমান পাৰোঁ তিমানখিনি বজাৰ চজাৰ কৰি সমাপ্ত কৰিলে। আৰু মাও নাই ঘৰত, পাপাও নাই, কাৰণ বিয়া জানে বিয়া ঘৰ কেনেকুৱা হৈ থাকে, ইফাল সিফাল চব দৌৰি ফুৰিব লগা হয়। ঘৰখনো অকলে এৰি থৈ যাব নোৱাৰোঁ, কাৰণ ঘৰত আলহী দুলহী আহি থাকে, বস্তু বাহানিও আছে। গতিকে ধুনীয়াকৈ মই ঘৰত অকলে যেতিয়া অকলে মাক ফোন কৰিছোঁ, কিমান মায়ে কৈছে দেৰি হ'ব, মায়ে কিবা সৰু সুৰা বজাৰ কৰিব গৈছে। তো সেয়াই আৰু যিসকলে আমাৰ মানে ইনষ্টাগ্ৰামত ৰিলচবোৰ চোৱা বা ষ্টৰি চোৱা, হাইলাইটছবোৰ চোৱা, তেওঁলোকে গম পোৱাই চাগে। মই বহুত দিন মানে আজিৰ পৰা 4-5 মাহ আগত এটা পাপ্পি আনিছিলোঁ, আৰু পাপ্পিটো এতিয়া মানে ডাঙৰ হৈ গ'ল। তেতিয়া কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা গ'ল চাবা নেকি আপোনালোকে? মানে আপোনালোকে আজিলৈকে ভিডিঅ'ত মই দেখুওৱা নাই, মানে এতিয়ালৈকে ভিডিঅ'ত মই তাক দেখুৱাই নাই, তো আজি ফাৰ্ষ্ট দেখাম ভালকৈ। এইটো হ'ল মোক কলিজাটো, আৰু ইয়াৰ নাম ৰাখিছোঁ মই ক্ৰিষ্টেল। বেবী আৰু ইয়াতে বহুত মই ইয়াতে ছাইডতে ফটোখন লগাই দিছোঁ, সি অনাৰ দিনা কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাবচোন। আনাতকৈ মানে সি বেটাৰ হৈছে নে, ডাঙৰ হৈছে না, ধুনীয়া হৈছে নে, জনাবচোন না। এইফালে মানে ইয়াক লৈ বহুত টেনশ্যন লাগি আছিলে যে নোম চোম আহিব নাহে। আমুকটো মই যাওঁ বাই বাই, মই যাওঁ শুন এইফালে তো ই মানে বহুত বেছি মৰম, আমাৰ ঘৰখনৰ বহুত বেছি মৰমৰ। মায়ে ইয়াক মানে এক কদম এৰি থৈ যাব নোৱাৰে, কিন্তু এতিয়া উপায় নাই ন। মই পাপা আৰু মাৰ বাবলি আমি 4টা ঘৰ মানুহে দেখিছেনে, আকৌ পাই গ'ল দেখিছেনে। আৰু ওৰ কাপোৰ থ'ত পেলাই তোৰ কাপোৰ ত'ত ইমান বদমাছ কৰে নহয়। কিন্তু এইবিলাক বস্তু থাকিলে মানে জীৱ জন্তু ঘৰত থাকিলে সঁচাকৈ মানে বহুত বেছিয়ে ভাল লাগে। আপোনাৰ ঘৰত কাৰ ঘৰত ডগ বা পাপ্পি আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন দেই। এইসকলক ইনভাইট দিয়া নাই, কাৰণ বহুত দূৰৰ মানুহ আছে নাই, আমাৰ ছাবস্ক্ৰাইবাৰবিলাক বহুত দূৰৰ হয়, বা যোনে চেনেল মানে ছাবস্ক্ৰাইব কৰি দিছে সিহঁতৰ বহুত দূৰৰ মানুহ আছে। গতিকে তেওঁসকল যিসকল আহিব নোৱাৰা, তো তেনেকৈ ভিডিঅ' দিম চেনেলত, বিয়াত কি হৈছে পূৰা ফোনতে পূৰা বিয়াৰ ভাইবছটো দি দিম, কেনেকুৱা কি হৈছে কি নাই, তো ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। বাই বাই।